Hello everyone, প্ৰথমে সকলোকে স্বাগতম জনাইছো আমাৰ ইজুৰিটি ভাষা ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছো 2 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰিজন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট জেইলৰ পদকেইটাৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাৰ প্ৰয়োজনীয় হোৱা কৰি কেইটামান জেনেৰেল নলেজৰ প্ৰশ্নোত্তৰ আপোনালোকলৈ লৈ আহিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আশা কৰোঁ ভিডিঅ'টোৱে যথেষ্ট আপোনালোকক সহায় কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো আপোনালোকলৈ লৈ আহিছো। প্ৰথম প্ৰশ্নটো আছে G20 সামিট 2019 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? G20 সামিট 2019 was held in, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওসাকা। 2019 চনত ওসাকাত G20 সামিট অনুষ্ঠিত হৈছিল। লগতে আপোনালোকে কমেন্ট কৰি জনাব যে 2023 চনত G20 সামিট ক'ত অনুষ্ঠিত হৈছিল, আপোনালোকে কমেন্ট কৰি জনাব। নেক্সট কুৱেশ্যন, হু ইজ দ্য ডাইৰেক্টৰ অফ ইণ্টেলিজেন্স ব্যুৰো? চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক কোন? এই প্ৰশ্নটো যেতিয়া প্ৰস্তুত কৰা হৈছিল, এই প্ৰশ্নটো মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে এই কুৱেশ্যনটো যেতিয়া প্ৰস্তুত কৰা হৈছিলে তেতিয়া চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক আছিল অৰবিন্দ কুমাৰ, আৰু এইটো হৈছে 2019 চনৰ প্ৰশ্ন। আৰু এতিয়া যদি আপোনাৰ প্ৰশ্নটো আহে তেতিয়াহ'লে তাৰ উত্তৰ হ'ব তপন ডেকা। ঠিক আছে, তপন ডেকা হ'ব এতিয়া তাৰ শুদ্ধ উত্তৰ। গতিকে আপোনালোকে মনত ৰাখিব তপন ডেকা। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী ইন 2019? 2019 চনত কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছে? 2019 চনত শ্ৰী উদ্ধৱ ভৰালীয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, ৰিয়ান পৰাগ ইজ এ? ৰিয়ান পৰাগ কোন হয়? আমি সকলোৱে জানোৱেই, ৰিয়ান পৰাগক চিনি পাওঁৱেই। ৰিয়ান পৰাগ কি আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, হু ইজ নট এ মেম্বাৰ অফ BIMSTEC? BIMSTECৰ সদস্য কোন নহয়? আমি প্ৰথমতে জানিবলৈ লাগিব যে BIMSTEC কি হয়। BIMSTEC কেইখনমান দেশৰ এটা সংস্থা হয়, আৰু সেই দেশকেইখনৰ ভিতৰত আছে বাংলাদেশ, B ফৰ বাংলাদেশ, I ফৰ ইণ্ডিয়া, M ফৰ ম্যানমাৰ, S ফৰ শ্ৰীলংকা, T ফৰ থাইলেণ্ড, এগেইন B ফৰ ভূটান, এণ্ড N ফৰ নেপাল। এই গোটেইকেইটা মিলি এই সংস্থাটো গঠিত হৈছে। গতিকে ইয়াত যদি আমি কোনটো নহয় বুলি যিহেতু সুধিছে, গতিকে ইয়াৰ উত্তৰটো হ'ব কিৰ্জাকিস্তান। নেক্সট কুৱেশ্যন, কাউন্সিল অফ ষ্টেটছ ৱাজ ৰিনেমড এজ? কাউন্সিল অফ ষ্টেটৰ নাম কিহলৈ সলনি কৰা হৈছে? কাউন্সিল অফ ষ্টেট, তাক ৰাজ্যসভা বুলি জনা যায়, বৰ্তমান সময়ত ৰাজ্যসভা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু কেনট ভোট ইন ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ যি ভোট হয় সেই ভোটত কোনে ভোট দিব নোৱাৰে? ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা। ৰাজ্যসভাৰ ইলেক্টেড মেম্বাৰে প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোট দিব নোৱাৰে। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ? মনোপলি মানে হৈছে একচেটিয়া, একক। ঠিক আছে, গতিকে মনোপলি এই শব্দটোৰ কিহৰ লগত জড়িত? মনোপলি শব্দটো জড়িত হৈছে কেপিটেলিজিম। আচলতে এইটো এটা ইকনমিক্সৰ প্ৰশ্ন হয়। কেপিটেলিজিম মানে হৈছে পুঁজিবাদ, আৰু পুঁজিবাদৰ লগতে জড়িত হৈছে কি? একচেটিয়া। একচেটিয়া কথাটো পুঁজিবাদৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ চেয়াৰমেন কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ৰাজ্যসভাৰ অধ্যক্ষ হয় ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, আৰু এওঁক এক্স অফিচিঅ চেয়াৰমেন বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হোলছ ইন অজন লেয়াৰ আৰ কজড বাই? অজন লেয়াৰত যি ফুটা হৈছে সেই ফুটা কিহৰ বাবে হৈছে? অজন লেয়াৰত হোৱা ফুটাৰ কাৰণ হ'ল CFC, তাৰ মানে হৈছে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন। ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনৰ বাবে অজন লেয়াৰত ফুটা হয়। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী? অসমৰ কোনখন ডিষ্ট্ৰিক্ট, কোনখন জিলাত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাখনত আন্তঃৰাষ্ট্ৰীয় সীমা নাই। তিনিচুকীয়াৰ চাৰিওফালে অৰুণাচলে আৱৰি আছে। ঠিক আছে। নেক্সট কুৱেশ্যন, কইন ছিষ্টেম ৱাজ ইন্ট্ৰডিউচড বাই? মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। আৰু ইয়াত কি সুধিছে আমি যদি চাওঁ যে আহোম যুগৰ কথা হৈছে, কাৰণ ইয়াতে উত্তৰবিলাক, ইয়াৰ অপশ্যনবিলাক আহোম যুগৰ পৰা আছে। প্ৰতাপ সিংহ, চুকাফা বা খোৰা ৰজা, চুকলেনমুং বা গড়গঞা ৰজা, আৰু নান অফ দ্য এবভ। মুদ্ৰা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিলে? মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে চুকলেনমুং বা গড়গঞা ৰজা। ঠিক আছে, শুদ্ধ উত্তৰ চুকলেনমুং।
নেক্সট কুৱেশ্যন হু ৰোট কাৰেঙৰ লিগিৰি কাৰেঙৰ লিগিৰি কোনে লিখিছিলে একেবাৰে সহজ প্ৰশ্ন আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন হুম ভাস্কৰ বৰ্মন সেন্ট এজ এম্বেছাডৰ টু হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল হংসবেগ অসমীয়াত আমি হংসবেগ বুলি কওঁ নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ একেবাৰে সহজ প্ৰশ্ন এটা আপোনালোকে নিশ্চয় জানেই ইয়াৰ উত্তৰটো হৈছে লেটেকু পুখুৰী মহাপুৰুষ শ্ৰী মাধৱদেৱ জন্ম হৈছিলে লখিমপুৰৰ লেটেকু পুখুৰী নামৰ ঠাইত নেক্সট কুৱেশ্যন হুইচ আছামিজ ফিল্ম ৱাজ ৰিলিজড ইন 1935 1935 চনত কোনখন অসমীয়া ছবি মুক্তি লাভ কৰিছিল ইয়াৰ লগতে মই এটা এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকক দি থৈছোঁ যে অসমৰ প্ৰথমখন ছবি মুক্তি লাভ কৰিছিল 1935 চনত এতিয়া নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে ইয়াৰ উত্তৰটো কি হ'ব অসমৰ প্ৰথমখন ছবি আছিলে জয়মতী গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়মতী যিখন 1935 চনত মুক্তি লাভ কৰিছিল লগতে আন এটা ইনফৰমেশ্যন আপোনালোকক দিছোঁ অসমৰ দ্বিতীয়খন ছবি যি হৈছে ইন্দ্ৰমালতী আৰু এইখন ৰিলিজ হৈছিলে 1939 চনত 1939ত ইন্দ্ৰমালতী ৰিলিজ হৈছিলে আৰু এইখনো জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰস্তুত কৰি উলিয়াইছিলে নেক্সট কুৱেশ্যন ইফ এ লাৰ্জ নাম্বাৰ অফ পিপল আৰ এনক্ল'জড ইন এ ৰুম দেন যদি বৃহৎ সংখ্যক মানুহ এটা কোঠাত আবদ্ধ হৈ থাকে তেন্তে কি হ'ব এটা কোঠাত যেতিয়া বৃহৎ সংখ্যক মানুহ আবদ্ধ হৈ থাকিব তেতিয়া সেই ঠাইৰ অক্সিজেনবিলাক সেই কোঠাটোৰ অক্সিজেনবিলাক মানুহে কনজিউম কৰিব যিহেতু মানুহে গ্ৰহণ কৰিব আৰু নিশ্বাসত মানুহবিলাকে কি উলিয়াই দিব কাৰ্বন ডাই অক্সাইড উলিয়াই দিব গতিকে সেই ঠাইৰ অক্সিজেনবিলাক কমি যাব আৰু কাৰ্বন ডাই অক্সাইড বাঢ়ি যাব এতিয়া অপশ্যনবিলাক যদি আমি চাওঁ কি আছে প্ৰথম অপশ্যনটো অক্সিজেন এণ্ড কাৰ্বন ডাই উইল ইনক্ৰিজ এইটো ভুল অনলি অক্সিজেন উইল ইনক্ৰিজ এইটো ভুল অনলি কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ এইটোৱে শুদ্ধ হ'ব আৰু নেক্সট কি আছে বোথ অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড উইল ডিক্ৰিজ এইটো ভুল গতিকে শুদ্ধ উত্তৰটো হৈছে অনলি কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ নেক্সট এণ্ড দ্য লাষ্ট কুৱেশ্যন ইজ বাগৰুম্বা ইজ এ ডান্স অফ বাগৰুম্বা কোন জনগোষ্ঠীৰ নৃত্য বাগৰুম্বা হৈছে বড়ো জনগোষ্ঠীৰ নৃত্য তো গাইছ এইকেইটাই আছিল আজিৰ ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব থেংক ইউ